কি ভাবি থাকে হে ফোনত কথা পাতিবলৈ পালে একেবাৰে ক'বই নোৱাৰা হৈ থাকে চব ল'ৰা একেই বা কিন্তু পাপু তেনেকুৱা হ'ব বুলি মই ভবা নাছিলোঁ মই তোমাক হাত জোৰ কৰি কৈছোঁ প্লিজ কি হ'ল কি জানো সেই আবিখনৰ মাজত কিবা চিঞৰ মাৰিলে কেনেকৈ যে চিঞৰিলে বিৰাট ভয় খালোঁ দেই কিন্তু আপুনি অকলে সেইফালে কিয় গৈছিলে এই পথাৰত ভাত দিব গৈছিলোঁ হাবিখনো আকৌ পাৰ হৈ যাব লাগে নহয় হ'ব আপুনি বহি লওকচোন আহক বিৰাট ভয় খালোঁ দেই আপুনি বেয়া নাপায় যদি কথা এটা সুধোনে সোধক আপোনাক প্ৰায়ে নদীৰ কাষত বহি থকা দেখোঁ কিবা যেন গভীৰ চিন্তাত আছে কাৰোবাৰ অপেক্ষাত সেইবোৰ বহুত কথা এতিয়া আপোনাক সেইবোৰ ক'ব লাগিলে বেলিগৈ ইমূৰ পাবগৈ বেলেগ এদিনা কম দিয়ক পিছে আপোনাক আগত ইয়াত দেখা নাই মোৰ ঘৰ বহুত দূৰত ইয়াত মাহীৰ ঘৰহে মাহী অকলশৰীয়া তেওঁ গাটো ঠিক নহয় সেইবাবে ময়ো ইয়াতে আছোঁ বাৰু আজিলৈ আহোঁ দিয়ক আকৌ লগ পাম আহিছোঁ যাওক
অঁ তুমি কি চাই আছে সৌফালে? কোন জানো জুমি জুমি চাই আছে ধৰিব পৰা নাই। কোনোবাই চাই আছে? দূৰ দূৰণিলৈকে দেখোন কোনোৱেই নাই। কেনেবাকে ভূত নহয়তো? বাৰু আপুনি যে কথাখিনি ক'ম বুলি কৈছিলে কওক আকৌ। মোৰ কথা শুনিবা তেতিয়াহ'লে। শুনা তেতিয়া। তুমি তেনেকৈ কিয় কৈছা? মোক বুজিবলৈ চেষ্টা কৰা। তাই আপোনাক এবাৰো বুজিব চেষ্টা নকৰিলেনে? নাই। তাই এতিয়া ক'ত? বিয়া হৈ গ'ল। বাৰু সেইবোৰ বাদ দিয়া, ব'লা হ'বলৈকে যাওঁ। কিয় জানো তোমাক যেন আগত ক'ৰবাত মই লগ পাইছোঁ, তোমাক যেন ক'ৰবাত মই দেখিছোঁ তেনেকুৱা লাগে, কিন্তু ক'ত দেখিছোঁ সেইটো মনত পৰা নাই। মোক? মই হ'লে আপোনাক ক'তো দেখা নাই দেই। পিছে এটা কথা নহয়, তোমাক যে আন ক'তোৱে নেদেখোঁ, অকল এই নদীখনৰ পাৰতহে দেখা পাওঁ যে। বাকী সময়খিনি ক'ত থাকানো? ক'তোৱে ওলাই নাযাওঁ নহয়। মন চনবোৰ বেয়া লাগিলে নদীৰ পাৰলৈকে আহোঁ। এই নদীখনকে মোৰ ঘৰ বুলি ধৰি লওক দিয়ক। মোৰ দেখোন উশাহটো ছুটি হৈ আহিছে। কি কৰোঁ? সোনকালে ইয়াৰ পৰা যাব লাগিব। মই আজিলৈ আহোঁ দিয়ক। দেৰিও হ'ল নহয়। মাহী অকলে আছে, মই আহিছোঁ। পানীৰ সৈতে খেলি খুব ভাল পোৱা ন? এটা কথা কোৱাচোন, তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মা, দেউতা, বা এগৰাকী আৰু মই। তুমি যে মোৰ পৰা ইমান ডাঙৰ কথা এটা লুকুৱাইছিলা কিয়? কি কথা? কিবা গম পাইছে নেকি বাৰু? সেইদিনা মোক নদীৰ পৰা বচোৱা ছোৱালীগৰাকী তুমিয়ে যে আছিলা, সেই কথাটো মোৰ পৰা কিয় লুকুৱাইছিলা? সেই বেয়া দিনটোৰ কথা আকৌ সৰাই আপোনাৰ মনত দুখ দিব খোজা নাছিলোঁ। সেইবাবে সেই ঘটি যোৱা দিনকেইটা জানো আকৌ সৰাই কিবা লাভ? আজি মই জোনাকীক দেখিছিলোঁ জানো, তাই মোক দেখিও নেদেখা ভাবিলে।
পাপু দাটোলে বেয়াই লাগে পাই শিৱানী ছোৱালীজনীকো মানি গ'লোঁ এবাৰো বুজিবলৈ চেষ্টা নকৰিলে এইকেইদিন বাৰু তাৰ মন চনবোৰ অলপ ভালেই দেখিছোঁ আকৌ প্ৰেমত পৰিছে হেনো ৱাও বঢ়িয়া কথাচোন কোন হয় কচোন ক সেই মই আজিলৈকে দেখা নাই আমাৰ গাঁৱৰ নে নহয় নৈখনৰ সিপাৰে মায়েকহঁতৰ ঘৰ তালৈ আহিছে অ' কিন্তু মোৰ কিবা এটা খেলি মেলি যেন লাগি আছে কিয় ছোৱালীজনী আগগুৰি একো নাজানে আৰু মাহীয়েককো লগ পোৱা নাই তাইক হেনো সেই নৈকানৰ বাদে বেলেগ ক'তো লগেই পোৱা নাই কিবা খেলি মেলি আছে নেকি তাকে কিবা এটা ৰহস্য আছে মই তাক কওঁ সি হাঁহিত উৰাই দিয়ে অ' তেনেহ'লে ডাঙৰ কথাচোন এইটো লোৱা এইটো দেখোন শংখ এইটো মোৰ খুব প্ৰিয় আৰু ইয়াৰ ধ্বনি সেইবাবে মোৰ ফালৰ পৰা তোমালৈ এটা সৰু উপহাৰ হয় নেকি বৰ ধুনীয়া উপহাৰ দিছে ইউনিক বজাই চাওঁ তেনেহ'লে তোমাক কথা এটা কওঁ কওক তোমাৰ লগত থাকিলে সময়বোৰ কেনেকৈ পাৰ হৈ যায় ধৰিবই নোৱাৰোঁ লাহে লাহে এই জীৱনটো এই সময়খিনি ৰঙীন হ'ব ধৰিছে মোৰো যেন এই সময়খিনি ইয়াতে ৰৈ যাওক মুঠতে মই তোমাক বিয়া কৰাব খোজোঁ একো নকলা যে এয়া সম্ভৱ নহয় সম্ভৱ নহয় কিন্তু কিয় তাৰমানে তুমি মোক ভাল নোপোৱা বুজিছোঁ সকলো বুজিছোঁ তোমাৰ মৌনতাই মোক উত্তৰ দিছে তুমি যে মোক ভাল নোপোৱা নহয় ময়ো আপোনাক ভাল পাওঁ কিন্তু বিয়াখন সম্ভৱ নহয় তেনেহ'লে কিয় মই যাওঁ আৰে ৰ'বাচোন শুনাচোন শুনা ইমান ঘপককৈ ক'ত গ'লগৈ কি যে হৈ গ'লি নহয় তই যে গাঁৱলৈ আহি যে গোটেইটো লেলা মজনু টাইপ হৈ গ'লি হা
তাইও বোলে চোনটোক ভাল পায় আচলতে কথাটোনো কি তাকেতো ময়ো ধৰিব পৰা নাই গোটেইখনতে বিচাৰিলোঁ ক'তো লগ পাবলৈ নাই ঘৰলৈনো নাযাওঁ কিয় ঘৰ চিনি পালেহে যাবি ইমান দিন ভাল পালি ঘৰটোকে চিনি নাপালি মই এদিন যাম বুলি ক'লোঁ তাই বোলে আকৌ মাহীয়েনো কি বুলি ক'ব ডাইৰেক্ট বোলে নিজৰ ঘৰলৈকে নিব সেই বুলি ক'লে ময়ো বাদ দিলোঁ প্ৰয়োজনো হোৱা নাই এই শিৱানীৰ দৰে বিয়া চিয়া ঢুকা থকা ছোৱালী নহয়তো তহঁতৰ ৰুবুলে ক'ব ধৰণে মোৰ কিবা জেং চেং থকা ছোৱালী যেনহে লাগে বুজিছ আত্মা নেকি বে হেই কি যে কথা কৈ থাক নহয় তহঁতি বাৰু সেইবোৰ বাদ দে তই কেইদিনমান থাকিবি আকৌ নাই নাই তোৰ এই কাণ্ডকাখানাবোৰ দেখি মই তোৰ খবৰ এটা লৈ যাওঁ বুলি আহিছিলোঁ কিন্তু কাইলৈ যাবগৈ লাগিব বহুত কাম আছে হয় নেকি যাবি কেতিয়া যাবই লাগিব মই আৰু এওঁক এনেকৈ দুখত থকা চাই থাকিব নোৱাৰোঁ আজি মই সকলো কথা খুলি ক'বই লাগিব পাপু তুমি সৰি সেইদিনাৰ পৰা ছোৱালীজনী ক'তো দেখি পাবলৈ নাই অ'ত বিচাৰিছোঁ ত'ত বিচাৰিছোঁ প্ৰত্যেক দিনাই সি ইয়াত ৰৈ থাকোঁ কিজানি তোমাক দেখা পাওঁ মই জানো তুমি জানা মই আজি তোমাক সকলো কথা খুলি ক'ম সেই কথা শুনি চাগৈ তুমি মোলৈ কেতিয়াও ৰৈ নাথাকিবা কি কথা মই সেইগৰাকী জলকুঁৱৰী চোৱা ইমান চিৰিয়াছ সময়কণত এনেই ভাল কৰি নাথাকিবাচোন তোমাৰ চাগে বিশ্বাস হোৱা নাই তুমি যে কৈছিলা তোমাক কোনোবাই জুমি জুমি চাই থকা যেন অনুভৱ হয় সেইগৰাকী ময়ে আছিলোঁ
মই তোমাক প্ৰথম দিনাৰ পৰাই চাই থাকোঁ। তোমাৰ সৈতে কথা পাতি থাকোঁতে মই প্ৰায় খৰধৰকৈ সেই ঠাইৰ পৰা গুচি যাওঁ। মন কৰিছা চাগে। মই আজিলৈ আহোঁ দিয়ক। দেৰিও হ'ল নহয়, মাহী অকলে আছে, মই আহিছোঁ। কাৰণ 12 ঘণ্টাৰ ভিতৰত এবাৰ হ'লেও মই পানীলৈ যাব লাগে, নহ'লে উশাহ লোৱাত কষ্ট হয়। কিন্তু এয়া কেনেকৈ সম্ভৱ? এগৰাকী জলকুঁৱৰী? পৃথিৱীত সকলোখিনিয়ে সম্ভৱ, কেৱল মনুষ্য জাতিটোৱে সহজতে মানি ল'ব নোখোজে। সময়, পৰিস্থিতি আৰু নিয়তিয়ে যদি তোমাক লগ দিয়ে, হয়তো তুমি ভগৱানকো লগ পাবা। মই জানো তুমি আচৰিত হৈছা। এইখিনি কথা শুনাৰ পাছত হয়তো তোমাৰ মোৰ প্ৰতি থকা ভালপোৱাখিনি ঘৃণালৈ উপজিছে। বেয়া নাপাবা, মই তোমাক বহুখিনি কষ্ট দিলোঁ। যদি পাৰা মোক ক্ষমা কৰি দিবা। মই আহোঁ। বাহ, ইমান ডাঙৰ এটা অপৰাধ কৰি, হৃদয়ৰ সৈতে খেলা কৰি ইমান সহজতে যাব পাৰিম বুলি ভাবিছা নেকি? মোক তুমি যি শাস্তিয়ে দিয়া, মই তাকে মানি ল'ম। তোমাৰ শাস্তি এয়াই যে তুমি মোৰ লগত বিয়াত বহিব লাগিব। এই যে হৃদয়খন, এই হৃদয়খনে নাজানে যে আমি ভাল পোৱাগৰাকী ল'ৰা, ছোৱালী নে আন কিবা। এতিয়া মই এই হৃদয়খনক কেনেকৈ বুজাম যে তুমি যে এগৰাকী জলকুঁৱৰী? তুমি জলকুঁৱৰী বুলি জানি জানো প্ৰেমবোৰ কমি যাব, ভাল পোৱাবোৰ কমি যাব? মুঠতে মই তোমাক কোনো পৰিস্থিতিতে হেৰুৱাব নোখোজোঁ। মই তোমাৰ লগত থাকিব নোৱাৰিম। আমাৰ মিলন সম্ভৱ নহয়, কাৰণ মই এগৰাকী জলকুঁৱৰী আৰু তুমি মানুহ। আৰে মই তোমাক কৈছোঁৱে দেখোন, প্ৰেমে বাছ বিচাৰ উচনিচ এইবোৰ চাই নাথাকে। মই কেৱল এইটোৱে জানো যে মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ। তুমিওতো মোক ভাল পোৱা। ভাল পোৱা মানেই জানো বিয়া? তোমাৰ লগত কথা পাতি সময় কটাই কিবা এটা বুজাব নোৱাৰা সুখ অনুভৱ হয়। এনেকৈ জানো আমি ভাল বন্ধু হৈ সময়খিনি কটাব নোৱাৰোঁনে? কিন্তু তুমি আৰু মোক বিয়া কথা কৈ নাথাকিবা, নহ'লে মোক কেতিয়াও লগ নাপাবা। মই এতিয়াই যাওঁগৈ। ঠিক আছে, মই আৰু বিয়াৰ কথা কেতিয়াও নকওঁ, কিন্তু প্লিজ তুমি আঁতৰি যোৱাৰ কথা নক'বা। মই তোমাৰ বাবে প্ৰত্যেক দিনাই ইয়াত ৰৈ থাকিম। ঠিক আছে, মই এতিয়া আহোঁ, তুমিও যোৱা। মই ৰৈ থাকিম। মই তোমাক নিজতকৈও বেছি ভাল পাওঁ, কিন্তু তোমাৰ লগত বিয়াত বহিব নোৱাৰোঁ, কাৰণ মোৰ জীৱনটো পানী আৰু পানী, তাৰ বাহিৰে একো নাই। মোৰ স্বাৰ্থৰ বাবে মই তোমাৰ জীৱনটো ধ্বংস কৰিব নোখোজোঁ। পাপুদা কোনফালে যোৱা? বিহুলৈ নোযোৱা নি?
এই মই ফটকৈ এইখিনিৰ পৰা আহোঁগৈ ৰুবুলহঁত ৰৈ আছে তহঁতি যাচোন বাৰু গৈ থাক মই গৈ আছোঁ দেই বাহ এতিয়া ধুনীয়া লাগিছে জলকুঁৱৰী গৈ একেবাৰে বিহুকুঁৱৰী হৈ গ'লা জানানে মোৰ বহুত দিনৰ পৰাই এই বিহু কাপোৰযোৰ পিন্ধাৰ মন এটা আছিলে আৰু আজি তোমাৰ বাবে সেয়া সম্ভৱ হ'ল বস্তু এটা কমি আছে লগালে আৰু ভাল লাগিব হা ৰ'বা এতিয়া মজা ব'লা ব'লা কুলিৰ মাত ঢোলৰ মাত নদীৰ কুলু কুলু শব্দ ইমান যে ধুনীয়া লাগে ন মনটো একেবাৰে আনন্দৰে উপচি পৰে ইমান ধুনীয়া এটা পৰিৱেশ মানুহবোৰে চোৱাচোন কেনেকৈ লেতেৰা কৰি পেলাইছে য'ত ত'ত যি টি বস্তু পেলায় যি টি বস্তু পানীত পেলাই পানী প্ৰদূষণ কৰিছে তাৰ ফলত জলচৰ প্ৰাণীৰো মৃত্যু হৈছে আৰু সেই পানীকে মানুহে খাই বহু মানুহে বেমাৰ আজাৰত ভুগিব ধৰিছে বহুত লেতেৰা কৰিছে তোমাৰ পানীত কিবা অসুবিধা হৈছে নেকি নাই তেনেকৈ মোৰ একো অসুবিধা হোৱা নাই চলন্ত পানী যে কিবা এটা হ'লেও অলপ পিছতে ঠিক হৈ যায় যদি অসুবিধা হয় মোক ক'বা তোমাক কেনেকৈ বুজাম ধৰিবই পৰা নাই কিমান ভাল পাওঁ চকু মুদিলে তোমাক দেখোঁ আৰু মেলিলে তোমাক চাব বিচাৰোঁ তুমি নহ'লে চাৰিওকাষে কেৱল তোমাক অনুভৱ কৰোঁ ইয়াক প্ৰেম বুলি কোৱা নে পাগলামী বুলি কোৱা সেইটো নাজানো কেৱল তোমাৰ অবিহনে মই থাকিব নোৱাৰোঁ ক'ত যোৱা ইমান খৰধৰ কৰি দেউতা মই নিউজ এটা কৰিবলৈ যাওঁ নদীৰ পানী বিষাক্ত হৈছে দিয়া দিয়া লোৱা জেগাডোখৰ ক'তনো গোলাঘাট নিবিৰা আপোনালোকৰ গাঁৱৰ ফালে কিবা মাছ চাছ মৰি চলিছে কিবা হৈছে নি বাৰু মই দেখোন গমেই নাপাওঁ ৰচোন ফোন এটা কৰোঁ পাপু খুৰা আপোনাৰ ফোন আহিছে ঐ ভাইটি এই আমাৰ ফালে মাছ চাছ মৰিছে বোলে নদীত কিবা পয়জন দিছে নেকি অকণ চাবিচোন কি হেল্ল' হেল্ল' ইয়াৰ আকৌ কি হ'ল দৌ মাৰিলে যে
পাপু কুমাৰী কুমাৰী তোমাৰ কি হৈছে কুমাৰী ৰবাচোন কুমাৰী তোমাৰ একো হ'ব নোৱাৰে কুমাৰী তোমাৰ একো নহয় তুমি ৰাখা তোমাৰ একো নহয় ৰবা কুমাৰী অকণমান থৈ যোৱা কুমাৰী তোমাৰ একো হ'ব নোৱাৰে কুমাৰী পানী বিষাক্ত হৈছে নাযাবা তুমি কুমাৰী তোমাৰ একো হ'ব নোৱাৰে কুমাৰী ভালে থাকিবা কুমাৰী 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 আমি এই কাহিনীটোৰ জৰিয়তে আপোনালোকক এইটোৱে বুজাব বিচাৰোঁ যে আমাৰ এটা ডাঙৰ সমস্যা হ'ল যে পানী প্ৰদূষণ জাবৰ জোঁথৰ প্লাষ্টিক মৰি যোৱা জীৱ জন্তু আদি পানীত পেলাই পানী প্ৰদূষণ হৈছে যাৰ ফলত পানী লাহে লাহে লেতেৰা হ'ব ধৰিছে মাছ কাছ পানীত বাস কৰা প্ৰত্যেকটো জলচৰ প্ৰাণী মৃত্যু হ'ব ধৰিছে আৰু সেই পানী মানুহে খাই বিভিন্ন ধৰণৰ ৰোগ হ'ব ধৰিছে মানুহ মৃত্যুমুখত পৰিছে সেইবাবে আমাৰ সকলোকে অনুৰোধ নদ নদীত যি টি বস্তু নেপেলাব নদীৰ কাষবোৰ চাফা কৰি ৰাখিব পানীয়ে আমাৰ প্ৰাণ প্ৰকৃতিৰ সৌন্দৰ্যতাখিনি বজাই ৰখাটো আমাৰ জানো কৰ্তব্য নহয় লগতে আমাৰ এই ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ আহোঁ ধন্যবাদ